মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। বৰ্তমান মোৰখন ইমান গৰম আছে আৰু খাই বৈ আজৰি হ'লোঁ। আৰু এতিয়া যিহেতু মা বা আহি আছে, মনটো অকণমান ভালো লাগিছে। আৰু যিহেতু বাছুৰ গাটো বেয়া হৈ আছিলে, সেয়েহে মায়ে কৈ আছিলে যে আহিম বুলি, আহিব পৰা নাই আৰু আজি আহিছে। সঁচাকৈ মনটো বহুত ভাল লাগিছে। মোৰো পিছে গাটো বেয়া হৈ আছিলে, একদম কি ক'ম আৰু। আজিকালি ভিডিঅ' চিডিঅ'ত একদম কৰিব মনেই নাযায়, ইমানেই গা বেয়া নহয়। তাতে বাছুৰ গা বেয়া হৈ আছে আৰু তেনেকেই পৰীক্ষাকেইটা দিলে। এতিয়া যদি সি দেখাব পাৰোঁ আপোনালোকক দেখাম আৰু। এইফালে মাহঁত আহি পালেহি, মই আপোনালোকক দেখাই দিছোঁ। এইফালে বা, মাৰ লগত বাও আহিছে। এয়া হৈছে আমাৰ মা আহি পাই গ'লহি। আৰু এতিয়া মই কি আনিছে চাহ খাবলৈ দিওঁ। আৰু এয়া হৈছে আমাৰ বৰপথাৰৰ আমিত্ৰী, যিটো বৰপথাৰত পূজা বতৰত আমিত্ৰী বুলি ক'লে বিখ্যাত হৈ থাকে আৰু এয়া। আৰু এইফালে পেটিছ কিবা কিবি আনিছে, আমি চবেই মিলি খাই লওঁ নমা। খাই লওঁ, বহুত মিঠা খালি। অকণমান সময় কাৰণে ওলাই আহিছোঁ পূজাৰ চাবৰ কাৰণে। বাছু পিছা নাই, খুৰাকৰ লগতে সি ওলাই গ'ল, সেয়েহে মই অকণমান ওলাই আহিছোঁ। চব এই জুবিন গাৰ্গৰ যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতো শালিকীহাট সাৰ্বজনিক দুৰ্গা মন্দিৰত উদযাপন কৰিছে সমিতিৰ তৰফৰ পৰা। আৰু এইফালে আগতে গৈ আছোঁ। এয়া হৈছে আমাৰ শালিকীহাটৰ দুৰ্গা পূজা উৎসৱ। আহি মই বাইদেউগৰাকীক লগ পালোঁ, বহুত ভাল লাগিলে। এওঁলোকৰ লগত ফটো চটো তুলি মেলি আৰু ভালো লাগিলে। আকৌ কেতিয়াবা লগ পাম তোমাক। লগ পাম দেই, ঠিক আছে। তেতিয়া গৈ থাকোঁ দেই। পাছতে পূজাৰ মণ্ডপৰ পৰা ওলাই ইফালে সিফালে ঘূৰিলোঁ। এইফালে ফুল ল'ম বুলি ভাবিছোঁহি আৰু ফুলবিলাক চাই ভালো লাগিলে সঁচাকৈ। পিছে দামটো বহুত বেছি ক'লে, সেয়েহে লোৱা নহ'ল। ইমান ধুনীয়া ধুনীয়া ফুল দেখিছে নহয়, লোৱা নহ'ল। আৰু ঘৰত যিহেতু মাহঁতো আছে, সেয়েহে বেছি দেৰি নকৰিলোঁ, লৰালৰিকৈ ঘৰ আহি পাই গ'লোহি। আৰু দেখিছে নহয় বহুত গৰম, কি ক'ব আৰু মা বা দুইজনী আছেহি, সেইকাৰণে অকণমান দেৰি এনেই ওলাই গ'লোঁ, মনটো যিহেতু ভাল লাগিব বুলি। কিনো মন ভাল লাগিব ন। আৰু এইবাৰ প্ৰথম আমি দুটা গৈছোঁ, যিহেতু বাছু খুৰাকৰ লগত যোৱা দেখি ময়ে ক'লোঁ ব'লাচোন যাওঁ। সেয়ে অকণমান ঘূৰি মেলি আহিলোঁ আৰু আজিলৈ ইমানেই, বাই বাই। আৰু আজি হৈছে পিছদিনা, আৰু এইফালে যিহেতু আমি দুইজনীয়ে ভাত পানী বনাই মেলি আছোঁ। আৰু এয়া হৈছে হাঁহৰ মাংস, এয়া কোমোৰা আৰু দাইল ভাত বনাই থকা হৈছে। পাছত আপোনালোকক দেখুৱাম বাৰু। এইফালে মা লাগিছে যেনিবা ভাতত, আৰু বিয়নী ঘৰত ভাত বাঢ়িছে। খাই আছে, সকলোৱে লাগি ভাগি ভাতকেইটা বনালোঁ। এতিয়া আমি মহিলাসকলে খাইছোঁ, আগত পুৰুষসকলক খুৱাই ল'লোঁ। আৰু কি কি আইটেম আছিলে সেয়া আপোনালোকক দেখুওৱা নহ'লেই ভালকৈ, মানে খুব লৰালৰি হৈছে। যদি মাহঁত যাবগৈ যে, ট্ৰেইনৰ কথা আছে, সেয়েহে লৰালৰিকৈ খোৱালোঁ। আৰু এয়া হৈছে আমাৰ ককা এজন আছিলে, সি গম পায়নে, বহুত দূৰৰ হয়, চাচনি ককা। আৰু যিহেতু ককাও যাবগৈ, এইফালে বাহঁতক বিদায় দিব আহিলোঁ। যিহেতু মা বাছু আহিছে লগত, আৰু আমাৰ ঘৰত যিহেতু চাচনি ককা এজন আছেহি, আৰু সেই ককাজনকো এতিয়া
ট্ৰেইনতে উঠাব আহিছোঁ, লগতে লৈ আহিলোঁ। সেয়া ককা আহি আছে। সঁচাকৈ এওঁলোকক পঠিয়াই বহুত বেয়া লাগিব, সেইকাৰণে মনটো বেয়াও লাগি আছিলে, অকণমান ওলাই গুচি আহিলোঁ উঠাবৰ কাৰণে। গৈ থাকক। এইফালে যিহেতু ককা ট্ৰেইন আহিব হৈছে, এইফালে ককা 2 নম্বৰ প্লেটফৰ্মলৈ গৈছে। হয়তো ককা ট্ৰেইনখনেই চোৱা নাই দেই। মাহঁতৰো ট্ৰেইনখন গ'ল আৰু আমিও এয়া ঘৰলৈ বুলি আহিছোঁ আৰু। দেখিছে মাস্ক ল'ব লাগে, দেখুৱা শুনা এতিয়া মাহঁতক থৈ মেলি ঘৰ পালোহি। যিহেতু বাছো অকণমান পূজা মণ্ডপত মানে সোমাই অকণমান পূজা চালে আৰু তাক যিহেতু মাস্ক দৰকাৰ হৈছিলে, সেয়ে তাৰ লাগতিয়াল বস্তুকেইটা লৈ ল'লে। আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। পুনৰ এদিন নতুন ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিম। বাই বাই।